हेलो नमस्कार बंधुসকল वेलकाम बैक टू माय यूट्यूब चैनल नरेश ब्लॉगলৈ আপোনালোকক স্বাগতম জনাইছো আৰু দেখিছে পূজা পাইছেহি আৰু তো আমাৰ মানে আগফালৰ দেখো মানে পদূলি দেখো তো কলিকেটামান সভা কৰাইছো মই কৰিছো তো আকৌ আমাৰ ইয়াৰে মানে গেট এখন আছে তো আজি গেটলৈ যাম বুলি আছো আপোনালোকক দেখাম কোৱালিখিনিয়ে কৰিম বুলি কৈছে মানে সভাটো কৰাইছো পূজা পাইছে ন আলহী চালহী আহিব যে সেইকাৰণে অকণমান চফা তফা কৰিছোঁ আৰু পোৱালিকেইটামান লগাইছোঁ ময়ো কৰিছোঁ লগতে সেইজনে খৰি ফালিছে এতিয়ালৈ চফা কৰাইছোঁ অলপ মই কৰিছোঁ মই ভাতটো খাই আহিছোঁ এতিয়া মানে কেনেকুৱা লাগিছে কৰি পোৱালি বঢ়িয়া লাগিছে অঁ চালিয়া কৰিবি দেই মোৰ ছাবস্ক্ৰাইবাৰ বৰ্তমান এতিয়া 349টা হৈ আছে তো পূজালৈকে আপোনালোকে 500 কৰি দিয়ে তাৰে কামনা কৰিছোঁ আৰু যিবিলাকে কৰিছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু মোৰ নতুন নতুন ভিডিঅ'বিলাক চাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাগিব আৰু ভাল লাগিলে লাইক কৰিব আৰু এতিয়া নতুন ধামাকা ভিডিঅ' আহি আছে যিহেতু পূজাৰ বতৰ দেখাওঁ আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল এইটোৱে আমাৰ ঘৰটো আপোনালোকক দেখাই দিছোঁ যিহেতু মিডল ক্লাছ ফেমিলি হয় ন তো দেউতা দিন হাজিৰা কৰে ফেক্টৰীত কৰে তো সেইটো কাৰণে আৰু অকণমান দেৰি লাগিছে ঘৰটো হোৱাগৈ নাই সম্পূৰ্ণকৈ তো ভাবিছোঁ আপোনালোকক মোৰ পূজাৰ কাপোৰযোৰ দেখাওঁ পূজাৰ কাপোৰযোৰ কমেণ্ট কৰি ক'বচোন কেনেকুৱা লাগিছে লৈছোঁ আৰু এনেকৈ কাপোৰযোৰ দেখাইছোঁ আছে মোৰ পূজাৰ কাপোৰযোৰ কমেণ্ট কৰি ক'বচোন কেনেকুৱা লাগিছে পেণ্টটো আৰু চাৰ্টটো আজি বনা নাহা যে লৈছোঁ আৰু যিমান দাম হ'লেও মই এতিয়া যাবলৈ ওলাইছোঁ গেটলৈ তো ব'লক আপোনালোকক আমাৰ অকণ সৰু এখনি চুইচ গেটলৈ লৈ গৈছোঁ তো আপোনালোকক দেখাইছোঁ কেনেকুৱা লাগে ক'ব ব'লক গাইছ ওলাইছোঁ আৰু এতিয়া গাছ এনেকৈ পেণ্ডেল মাৰি মাৰি ৰ'দো দিছে আৰু ইমান নাই দিয়া তো মোৰ লগত এই পোৱালিটো গৈছে আৰু মই গৈছোঁ তো ব'লক আপোনালোকক দেখাই আছোঁ আমাৰ চুইচ গেট গাছ এনেকৈ পেণ্ডেল মাৰি মাৰি গৈ আছোঁ আৰু আমি দুইটা আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 1 কিলোমিটাৰমান হ'ব আমাৰ চুইচ গেটখন তো আপোনালোকক দেখাম ভাল লাগে আহি পিনে চাইকেলে জীৱন যিহেতু চাইকেল চলাই এনেকৈ গৈ আছোঁ পেণ্ডেল মাৰি মাৰি গাইছ ফাইনেলি আমি পাই গ'লোঁ চুইচ গেট পাহাৰখনলৈ চাওক না ভিউটো চাওক না গাইছ ইমান ধুনীয়া পাহাৰখনলৈ চাওক ইমান ধুনীয়া পৰিৱেশ গাইছ ফাইনেলি আমি পাই গ'লোঁ আমাৰ গেট আপোনালোকক দেখাইছোঁ তো গাছ এইটো চাওক না ইমান ধুনীয়া গৰম দিনটো আহিবহে আৰু ইয়ালৈ গা ধুবলৈ পানী পুৰা গৈ আছে গাছ চাওক না গাছ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব গাছ ইমান ধুনীয়া লুক এইফালে আছে পাহাৰকেইখন এইফালে আছে আমাৰ বালিজান এখন জান হয় আচলতে নৈ নহয় দেখাইছোঁ আপোনালোকক যিহেতু মোবাইলত ভিডিঅ' কৰিছোঁ গাইছ তো ভিডিঅ'টো ইমান ভাল মানে কোৱালিটিটো ভাল নহ'ব পাৰে তো আপোনালোকে চাওক গাইছ চাওক না এইখন আমাৰ গেটখন তললৈ নামিলে চেষ্টা কৰিম গাইছ গাইছ চাওক না ইমান ধুনীয়া তললৈ নামি যাম আমি এতিয়া
এইফালে চাওক এইখনে নৈখন, এইফালে আমাৰ চুইচ গেট। আমি গাইছ তললৈ গৈ আছোঁ। এইফালে চাওক না গাইছ, চাওক গাইছ এইফালেদি নামি যাব লাগিব, ইয়াত ভৰি দিব লাগিব গাইছ। গাইছ আপোনালোকৰ কাৰণে তলৰ পৰা দেখাইছোঁ। ইমান ধুনীয়া পানী পৰি আছে গাইছ। পোৱালি সেইফালেদি আহিলে জঁপিয়াব নোৱাৰে যে পোৱালি, সেইটো কাৰণে এইফালেদি আহিলে। পানী পৰি আছে। এইডোখৰলৈ যাম, এইফালে যাম, এই তললৈ যাম, আপোনালোকক দেখাম। এই তললৈ যাম, আমি এইফালে যাম। মাছ চাওক না, মাছ 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 ওলাইছে। আৰে গাই মাছ ওলাইছে গাইছ। এই যে মাছ চাওক, মাছ চাওক, সৰু সৰু পুঠি মাছ ওলাইছে গাইছ। এনেকৈ আৰু উঠি আহিলোঁ। চাওক না গাইছ, ৰাস্তাটো চাওক না গাইছ। ভাই ৰাস্তা চাওক গাইছ, কেইৰকমকৈ যাব লগা হৈছে। ফাইনেলি উঠি আহি গ'লোঁ। আৰু এইখনে আমাৰ চুইচ গেট, বালিজান নৈৰ ওপৰত থকা। তো আমি এইফালেদি তললৈ নামি যাম এতিয়া। ভিউ চাওক না গাইজ, ভিউ ভিউ আহিব পাৰিব। পোৱালিটোৱে মাছ ধৰিছে, বোলে মাছ ওলাইছে ইয়াত। এই পোৱালিটোৱে মাছ ধৰিব নামিছে গাইজ, এয়া দেখিছে। ইমান টিকলি পোৱালিটো এইফালে দি উঠিব এতিয়া, এইফালে দি উঠিব। চাওক গাইজ কেনেকৈ উঠিছে, চাওক না গাইজ। এইফালে দি উঠি আহি গ'ল। আমাৰ এই চুইচ গেটখন আপোনালোকক দেখালোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওক। আচলতে ইয়াত গা ধুই বৰ ভাল লাগে। আমি আহোঁ মানে কেতিয়াবা কেতিয়াবা গা চা ধুবলৈ গৰম দিনত। তো কেনেকুৱা লাগে জনাব কমেণ্ট কৰি। বাই বাই, আজিৰ পৰা ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধামাকা ভিডিঅ' আহি আছে, তো ধামাকা ভিডিঅ' চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।